মিৰ্জাপুৰ ছিজন 1 খনে ইমান সাকসেছ হোৱাৰ পিছত ইয়াৰ ছিজন 2 লৈ ফেনবোৰৰ মাজত কিমান হাইপ ক্ৰিয়েট হৈছিল হেতু চাগে মই নকলেও হ'ব পুৰা 2 ইয়াৰ্স অপেক্ষাৰ মূৰত ছিজন 2 আমাৰ মাজত আহি উপস্থিত হ'লহি এতিয়া এইখন মই চাই কেনেকুৱা পালো লগতে ম্যাক্সিমাম ভিউয়াৰ্ছৰ ৰেসপন্স কেনেকুৱা ছিজন 2 লৈ তাৰ বাবে ভিডিওটো চাব লগতে ভিডিওটো আৰম্ভ কৰাৰ আগত এটা মাইনৰ স্পইলাৰ ৱাৰ্নিং এইবাৰ ছিজন 2ৰ প্লটটো গুড্ডু গলুৰ কামবেকৰ লগতে সিহঁতৰ ৰিভেঞ্জৰ ওপৰত ৰখা হৈছে ষ্টাৰ্টিং ছিজন 1ৰ ৱেডিং নাইটৰ পৰা 3-4 দিনৰ পিছত দেখুৱা হয় য'ত দেখাক দেখি এটা আনষ্টেবল সিচুৱেশ্যনৰ ক্ৰিয়েট হৈছিল আৰু কাহিনীবোৰ অকল মিৰ্জাপুৰৰ ভিতৰতে সীমিত হৈ নাথাকে ইউপি বিহাৰ পলিটিক্সৰ কথাও আহি পৰে বহুত নতুন কেৰেক্টাৰ ইন্ট্ৰডিউস হোৱাৰ লগতে নতুন প্লট সৃষ্টি হয়গে ছিজন 2 এণ্ডিংলৈকে এইখনে চিয়ৰ সবকে ছিজন 1ৰ দৰেই মজা দিব হয়তো তাতকৈ বেছিয়ে দিব পাৰে আৰু অলপো সময় বৰবাদ নকৰি এপিসোড 1ৰ পৰা এক্সাইটমেণ্ট দি যায় এইখনে প্ৰতিটো সময়ত কিবা এটা নহয় কিবা এটা এপিক চলি থাকে কেৰেক্টাৰবোৰৰ মাজত ভুলতো যদি কেইমিনিটমান স্কিপ হৈ যায় তেন্তে হয়তো কিবা এটা মজা চিন ডায়লগ মিছ কৰিব পাৰে এইবাৰ পুৰা টাইম লৈছে এইখনে সবতে আৰু সবকে টাইম দিছে লগতে এজন আনএক্সপেক্টেড কেৰেক্টাৰ এন্ট্ৰি দি সবকে সাৰপ্ৰাইজ কৰি তুলিলে তেওঁ কিছু সময়ৰ বাবে আহিল যদিও সবে মন প্ৰাণ চুই গ'ল যদি চাই থৈছে তেন্তে গম পাইছে মই কাৰ কথা কৈছোঁ এইবাৰ ছিজন 2ৰ কমেডি খুন খাবা গালি গল্লজবোৰ ছিজন 1ৰ নিচিনাই পাব হয়তো তাতকৈ বেছিয়ে পাব এটা টাফ সিচুৱেশ্যনত সিহঁতৰ গালি ডায়লগ বাজিয়ে সবকে হহুৱাই মাৰিব লগতে এইখন এবাৰ অলপ ইমোশনেল ৰখা হৈছে ছিজন 1ৰ তুলনাত ইয়াত কেইজনমানৰ কেৰেক্টাৰ ডেভেলপমেণ্ট বহুত ভাল লাগিলে বিশেষকৈ গুড্ডু আৰু বিনা কেৰেক্টাৰটো এইখনক গুড্ডু কিদৰে হাতৰ লগত মাথাও চলাবলৈ চাই ভাল লাগে পুৰা গহীন কিং টাইপ পাৰ্চনেলিটি দেখা পাব ইয়াৰ আৰু এবাৰ বিনা কেৰেক্টাৰটো পুৰা জিলিকি উঠে এটা গুৰুত্বপূৰ্ণ ৰোল পালন কৰে ছিজন 1ৰ তুলনাত বাকি নিউ কেৰেক্টাৰ্ছবোৰ ৰোল পাৰফৰ্মেন্সও ভালেই লাগে এইখনত মুঠতে ছিজন 1 চাই ভাল পাওঁসকলে এইখনো চাই ভাল পাবই মই নিজে এইখন চাই খুব এণ্টাৰটেইনিং পালোঁ ছিজন 1ৰ তুলনাত ছিজন 2 দেখাক দেখি ছিজন 1তকৈ দীঘল আৰু শ্ল' আছিল যদিও কিছুমান ক্ষেত্ৰত মুন্নাক অলপ সময় দিব লাগিছিল নিচিনা লাগে ইয়াৰ এটা নতুন ছাইড দেখাব লৈছিলে কেৰেক্টাৰটো ইণ্টাৰেষ্টিং বনিব লৈছিলে কিন্তু চেপ্টাৰটোৱে ক্লোজ কৰি পঠালে এতিয়া ভিএফএক্স চিনৰ লগতে গান ফাইটবোৰৰ কথা ক'ব গ'লে অলপ আনৰিয়েলিষ্টিক ফিল হয় বাকী মোৰ মতে সব ভাল লাগিল এইখনত আৰু এইখনৰ বেকগ্ৰাউণ্ড মিউজিকবোৰো মজা আছে যিটো সিচুৱেশ্যনত এণ্ট্ৰি মাৰে চিনবোৰ পুৰা এপিক বনাই তোলে ছিজন 2ৰ ৰেসপন্স সবৰ পৰা প্ৰায় ভালেই আহিছে অলপ শ্ল' হোৱাৰ কমপ্লেইন বহুতে কৰিছে যদিও অভাৰঅল ছিজন 1ৰ নিচিনাই ভাল কৈছে এইটো চিয়ৰ যে মেক্সিমামে এইখন চাই শেষ কৰিলে যিসকলে ইয়াৰ ছিজন 1ও চোৱা নাই তেন্তে চাব এখন মাচ ৱাচ ইণ্ডিয়ান ৱেব ছিৰিজ হয় হলিউড লেভেলৰ ড্ৰামা পাব ইয়াত শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে আগলৈ এনেকুৱা বহুতো মুভিজ ৱেব ছিৰিজ জড়িত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ